সৃষ্টিকর্তা আমি পরম ব্রহ্ম নিত্যস্থায়ী আৰু অভিনয়ী জীৱই যেতিয়া পৰমাত্মা ৰূপে অৱস্থান গ্ৰহণ কৰি অসৎ কৰ্মত লিপ্ত হয় তেতিয়াই আমি দুষ্কৃতি নাশী সংস্কৃতি স্থাপনৰ হেতু ধৰা ধামত মনুষ্য ৰূপে জন্মগ্ৰহণ प्रणति तुम्हारा
সহস্ৰ এতিয়া পাণ্ডৱৰ দ্বাৰা অত্যাচাৰী অভিমানী দুৰ্যোধন সহিতে কুৰুকুলক নিপাত কৰি আৰ্যভট্ট ধৰ্মহীন সৰ্বগুণাকৰ যুধিষ্ঠিৰক হস্তিনাপুৰৰ ৰাজসিংহাসনত প্ৰতিষ্ঠা কৰিব লাগিব। অৱশ্যে কুৰুক্ষেত্ৰৰো লাহে লাহে চমু চাপি আহিব ধৰিছে। ভীষ্ম দুৰ্ণ আদি বীৰগণে প্ৰাণো দিছে। বাকী আছে মাত্ৰ দুৰ্যোধন শল্য শকুনি কৰ্ণ আদি কৰি বীৰগণে। সিহঁতৰ মৰণো আৱশ্যক ভাবি দুষ্টক দমন আৰু জগতক শান্তিৰ কৰিম স্থাপন। যাওঁ এবে নিষ্কৰ্ম ধৌ প্ৰহৰ।